এই মুহূৰ্তত দিব লৈছে এক ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। চাপৰত মহকুমা আৰক্ষী বিষয়াৰ চমক। নৱনিযুক্ত মহকুমা আৰক্ষী বিষয়া স্মৃতি ৰেখা ফুকনৰ নেতৃত্বত আটক 6 গৰাকীকৈ জোৱাৰী। একটি মুভমেন্ট দিছে চাপৰৰ মাজমজিয়াত অৱস্থিত এটা বিল্ডিঙৰ দ্বিতীয় মহলাৰ এটা ৰুমৰ পৰা আটক জোৱাৰী কেইগৰাকী। এক গোপন আৰু নিৰিবিলি কোঠাত জোৱা খেলি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় জোৱাৰী কেইগৰাকী। জব্দ কৰিবলৈ সক্ষম হয় নগদ ধনসহ জোৱাৰ সামগ্ৰী। এতিয়া কথা হ'ল, ঘৰ মালিকে জোৱাৰীসকলক জোৱা খেলিবলৈ ৰুমখন ভাড়াত দিছিল নে ফ্ৰীতে দিছিল? এয়া হৈ পৰিছে এই মুহূৰ্তৰ বাবে লাখটকীয়া প্ৰশ্ন। ইমার্জেন্সি আছে তো